যাৰ ভিতৰত সীমাহীন উৎসাহ, বুদ্ধি, একেৰাহে কাম কৰি যোৱাৰ গুণ থাকে, তেন্তে তেওঁৰ সফল হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। ডেল কাৰ্নেগী, লেখক ও মোটিভেটৰ। এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায় শিক্ষা লৈ আগবাঢ়ে। ডেল কাৰ্নেগী, লেখক ও মোটিভেটৰ। সফল হোৱাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে দক্ষ হোৱাৰ চেষ্টা কৰা। সাফল্য এনেই আহিব। এলবাৰ্ট আইনষ্টাইন, জাৰ্মান বিজ্ঞানী। অৰ্থই যিদৰে অৰ্থৰ জন্ম দিয়ে, তেনেকৈ সাফল্যই সাফল্যৰ জন্ম দিয়ে। ইমাৰছন। কৰ্মত সাফল্য লাভ কৰিবলৈ যিসকলে আগ্ৰহী, তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে পুৱাৰ পৰা গধূলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগে। ছাৰ জোশ্বুৱা ৰেনল্ডছ। সফল হোৱাৰ উপায় কি নাজানো, কিন্তু ব্যৰ্থ হোৱাৰ চাবিকাঠি হ'ল সকলোকে আনন্দিত কৰাৰ চেষ্টা কৰা। বিল কছবি। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। পিয়েৰ টেল হাও। সফলতা লাভ কৰাৰ গোপন বিষয়টো তেওঁলোকেই জানে, যিসকলে বিফলতা লাভ কৰিছে। হেনৰী অষ্টনী। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।